क'क्राझार जिल्ला परबरजरा मुखुमानि सिङाव कंग्रेस दोलोआ मुवा बेसादफोरनि बेसेन बांनायनि सायाव गोख्रों खुद्रिसारदों। दिनै दिबिटला ब्लक आरो महामाया ब्लक कंग्रेसआ खौसे बग्रिबारिनि राजीव भवनाव खुद्रिसारनाय हाबाफारिखौ लानाय जायो। मख'नो गोनांदि बे हाबाफारियावनो परबरजरा आइ कंग्रेसनि ब्लक आफादगिरि मानान सेगा महामाया जौगाखां मावख'आव सौहैनानै मावख'गिरिनि आखायाव मुवा बेसाद बेसेन बांनायनि सायाव गोसोखां बिलाइ गथायदों। बे हाबाफारिनि गेजेरजों कंग्रेस दलनि दैदेनगिरिया खौरांगिरि मेल खुंनानै माखासे बाथ्राखौ बुंथियो। আজি আমি महामाया ब्लक कंग्रेसर उद्योगत और परबरजरा ब्लक कंग्रेसर सहयोगत আমি আমাৰ महामाया राजीव भवনত एक प्रतिबादी कार्यसूचीर आयोजन কৰিছোঁ আৰু प्रतिबादी कार्यसूची হৈছে আমাৰ অসম प्रदेश कांग्रेस कमिटिर निर्देश मर्मे आज आपलोके देखिबले पाइছে যে গোটেই देश तथा राज्यते अत्यावश्यक सामग्री जी हारत मूल्य बृद्धि হৈ আছে সেই মূল্য বৃদ্ধিয়ে আমাৰ সাধাৰণ জনতাক একেবাৰে ৰামটাউন দিছে, মাধমাৰ খুদাইছে। আপোনালোকে দেখিবলৈ পাইছে, যোৱাকালিও আমি দেখিবলৈ পাইছোঁ যে মছলাজাতীয় যিবোৰ আমাৰ সামগ্ৰী আছে, আপোনাৰ জিৰা ধনিয়া বা আমাৰ ৰংগুড়া আদিৰ কৰি প্ৰতি কিলোত 100-200 টকাকৈ বৃদ্ধি কৰিছে। আৰু ইতিমধ্যে আপোনালোকে জানে যে ৰন্ধন গেছৰ মূল্য আজি 1200 টকা চুইছেগৈ, পেট্ৰলৰ মূল্য আজি 100 টকা, ডিজেলৰ মূল্য আজি 100 টকা। আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত আপোনাৰ ঔষধ পাতি আমাৰ সাধাৰণ শ্ৰেণীৰ যিসমূহ মানুহ আমি দুদিন আগতে দেখিবলৈ পাইছোঁ যে আমাৰ জ্বৰ, কাহ, চৰ্দি আৰু গেষ্ট্ৰিক এইবোৰ কমন ঔষধ হয়, এইবোৰ আমাৰ সাধাৰণ মানুহে এই বেমাৰ উপশম পোৱাৰ কাৰণে সঘনাই কিনি ফাৰ্মাচীৰ পৰা কিনি খাব লগা হয়। সেই সামগ্ৰীসমূহতো মূল্য বৃদ্ধি কৰিছে। আৰু আমি দেখিবলৈ পাইছোঁ শিক্ষাৰ ক্ষেত্ৰতো যোৱা দুদিন আগত আমাৰ যিবোৰ ল'ৰা ছোৱালীয়ে ইতিমধ্যে মেট্ৰিক পাছ কৰি আমাৰ PG বা হোষ্টেলত থাকিব, সেইসকলৰ হোষ্টেল চাৰ্জতো 12% GST ভৰাইছে। গতিকে দেখিবলৈ পোৱা যায় যে এই চৰকাৰখন সম্পূৰ্ণৰূপে এটা পুঁজিপতিৰ চৰকাৰ। এই চৰকাৰখন আমাৰ গৰীব দুখীয়াৰ চৰকাৰ নহয়, যাৰ পৰিপ্ৰেক্ষিতত আজি আমি ইয়াত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি আজি আপোনালোকৰ যোগেদি আমি আমাৰ महामाया ब्लक कংগ্ৰেছৰ উদ্যোগত আমি আমাৰ महामाया উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া বাইদেউৰ যোগেদি আমি এখন মেমৰেণ্ডাম আমি পঠিয়াম মূল্যবৃদ্ধি ৰোধৰ ওপৰত। আজি এয়াই আছিল আমাৰ কাৰ্যসূচী। আলোচনা আমাৰ নুৰুজ্জামান চাহে মানে আলোচনা কৰিলে আপোনালোকৰ সন্মুখত। কথা হ'ল দেশৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিত যি ধৰণৰ মূল্যবৃদ্ধি মানে বৃদ্ধি পাইছে, সাধাৰণ ৰাইজ বিশেষকৈ গৰীব আৰু মধ্যভোগী মানুহৰ কাৰণে মানে জীৱনটো মানে কটাৰ কাৰণে খুব কষ্ট কৰিবলগীয়া হৈছে। যিকোনো বস্তুৰ মূল্য বৃদ্ধি হৈছে, খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি পেট্ৰল ডিজেল আদি কৰি সকলো বস্তুৰ ওপৰত মূল্য বৃদ্ধি কৰিছে। এই মূল্য বৃদ্ধিত যাতে ৰাইজৰ আগত মানে ভাহি উঠিব নোৱাৰে, সেইকাৰণে চৰকাৰে অসমত এনেকুৱা কিছুমান পৰিস্থিতিৰ সৃষ্টি কৰিছে। আমি কিছুদিন আগত মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে মিয়াসকলক মানে অসমৰ পৰা চাপাই কৰিব। এই কথাবিলাক কোৱাৰ অৰ্থ কি? যাতে মূল্য বৃদ্ধি, এই যে মানুহৰ প্ৰয়োজনীয় বস্তুবিলাকৰ ন্যায্য যিবিলাক মানে দাবী, এইবিলাক দাবীবিলাক যাতে মানুহৰ মানে চকুৰ আগত মানে ভাহি উঠিব নোৱাৰে, গতিকে মানুহক ডাইভাৰ্ট কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ কথা কৈছে। এতিয়া আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে যে হিন্দু মুছলমান মানুহে মিলা প্ৰীতি কৰি থাকিব লাগে। কেইদিনমান আগত তেওঁ কৈছে যে মিলা প্ৰীতিৰ দৰকাৰ হৈ গৈছে। মই বুজি নাপাওঁ, মুখ্যমন্ত্ৰীয়ে এবাৰ সাপ হৈ কোটে, আকৌ এবাৰ বেজ হৈ জাৰে। গতিকে এনে দুমুখীয়া বিজেপিৰ কাৰ্যসূচীয়ে দেশখনক অস্থিৰ কৰিব, অসমৰ এটা ভাল পৰিৱেশ বিনষ্ট কৰিব আৰু সাধাৰণ মানুহৰ যিবিলাক সমস্যা, এইবিলাক সমস্যা কেতিয়াও সমাধান নহয়। এই সমস্যাবিলাক মানে তল কৰি ৰখাৰ কাৰণে বিভিন্ন ধৰণে মানে অসমৰ যিবিলাক মানে হিন্দু মুছলমানৰ মাজত যিটো সম্প্ৰীতি, সেই সম্প্ৰীতিটো মানে বিনষ্ট কৰাৰ কাৰণে, বিনষ্ট যাতে নহয় তাৰ কাৰণে মই মানে এই প্ৰেছ মিটৰ জৰিয়তে ৰাইজক আহ্বান কৰিছোঁ, ৰাইজে সজাগ হওক, কংগ্ৰেছৰ বেনাৰৰ তলত একত্ৰিত হওক আৰু এই কাৰ্যসূচী, এই বিপ্লৱবিলাক, এই কথাবিলাক ৰাইজৰ মাজত লৈ যাওক, যাতে এই বিজেপি চৰকাৰখন অহা দিনত, অহা 24ত
লোকসভা নিৰ্বাচন হ'ব এই নিৰ্বাচনত যাতে বিজেপি চৰকাৰখন মানে আঁতৰাই এটা ধৰ্মনিৰপেক্ষ চৰকাৰ আহিব পাৰে এই আশাৰে মই ৰাইজক আহ্বান জনালোঁ ধন্যবাদ जिंदाबाद जिंदाबाद बीजेपी सरकार हाय 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 मोदी सरकार हाय 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 हिमंत विश्व सरकार हाय 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 बीजेपी सरकार हाय 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 मूल्य वृद्धि रोध करो मूल्य वृद्धि ह्रास करो मूल्य वृद्धि रोध करो অত্যাবশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰক ইনকলাব জিন্দাবাদ 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 কংগ্ৰেছ পাৰ্টি জিন্দাবাদ 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 ৰাহুল গান্ধী জিন্দাবাদ 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 ভূপেন বৰা জিন্দাবাদ 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 सोलोंथाइ बोसोर 2023-24 नि थाखाय फरायसाफोरनो गोदानै मुं थिसननाय लानानै फैदों क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स कलेजआ क'क्राझार सहरजों नांजाबनाय हाब्रुबारियाव थानाय बिटिआरनि गंसेल' डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजआव दायो फरायसाफोरनि गोदानै मुं थिसननाया अनलाइननि गेजेरजों सोलिगासिनो फरायसाफोरा क'क्राझार मिउजिक एन्ड फाइन आर्ट्स.in वेबसाइटआव थांनानै मुंखौ थिसननो हागोन 12 थाखो उद्रिसारनाय फरायसाफोरा बेचलर अफ फाइन आर्ट्स बेचलर अफ मिउजिक आयदानि थाखाय मुं थिसननो हागोन बे सरकारि कलेजाव मोजां सोलोंथाइजों लोगोसेयैनो हौवासा हिन्जावसाफोरनि थाखाय आलादा आलादायै हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफोरा क'क्राझारनि डक्टर सभा ब्रह्म मिउजिक आरो फाइन आर्ट्स सरकारि कलेजाव गोदानै मुं थिसननोब्ला नैबे मबाइल नम्बर 9084292451 आरो 9365491257 आव थोंजों सुलाद लानो हागोन